আমি বাক্সা ডিস্ট্রিক্ট আম আদমি পাৰ্টিৰ পৰা ইয়াত যি এনকাউণ্টাৰ হৈছিলে তেখেতসকলৰ ঘৰত আমি আজি আহি উপস্থিত হৈছোঁ। ইয়াৰ যি এনকাউণ্টাৰ হৈছে এই এনকাউণ্টাৰৰ আমি খবৰ ল'বৰ কাৰণে আহিছোঁ। আহি দেখা পাইছোঁ যে ঘৰখন বহুত মানে দুৰ্বল। এতিয়া ঘৰৰ অৱস্থাটো দেখা পাই কেনে বহুত দুখ লাগিছে। ইয়াৰ বিনিময়ত আমি যি এনকাউণ্টাৰ হ'ল ইয়াক মানে গৰিহণা দিছোঁ। কিয় বুলি ক'লে তাৰমানে এনেকৈ আমাৰ অসম আৰক্ষী যি আৰক্ষীয়ে মানে এইবাৰ আমাৰ 2022 চনত যি প্ৰেছিডেণ্টৰ পৰা কি এৱাৰ্ড পালাক, প্ৰেছিডেণ্ট এৱাৰ্ড পাই কেনে আজি এনেকুৱা যি এনকাউণ্টাৰ কৰিছে এইটো বৰ দুখ লগা কথা। ইয়াৰ কাৰণে আমি আম আদমি পাৰ্টিৰ পৰা বাক্সা ডিষ্ট্ৰিক্টৰ পৰা বহুত মানে দুখ লাগিছে। আৰু আমি এইটোৱে চৰকাৰৰ পৰা অনুৰোধ কৰোঁ, যিহেতু তেখেতসকলৰ ঘৰ বহুত গৰীব, সেই ইয়াৰ কাৰণে চৰকাৰৰ পৰা ঘৰখন চোৱাৰ কাৰণে 1 কোটি টকা দিব লাগে আসাম গভৰ্ণমেণ্টৰ পৰা। আৰু এখেতসকলক যি কি নহওক অসম চৰকাৰৰ পৰা চাকৰি এটা দিব লাগে ঘৰখন চলাৰ কাৰণে। এইটো আমি অনুৰোধ কৰিছোঁ বাক্সা ডিষ্ট্ৰিক্ট আম আদমি পাৰ্টিৰ পৰা। যদি এনেকুৱা এনকাউণ্টাৰ হৈ থাকে তেতিয়াতো আমাক অসমত যি আইন আছে সেই আইনটো মানে নালাগাহেনে। আৰু যেনেকৈ হেমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকৈ কৰি আছে, তাৰমানে আমাৰ হাইকোৰ্ট বা কিবা এনেকুৱা চিষ্টেমটো একদম নোহোৱা হৈ গৈছে। আৰু তাৰমানে হাইকোৰ্ট নালাগে যেনেকুৱা এনকাউণ্টাৰ কৰি থাকিলে, এনেকুৱাটো এনকাউণ্টাৰ কৰিব নালাগে। যিহেতু আমাৰ হাইকোৰ্ট আছে বা আছে, সেই বিলাকখনৰ আইনেদি যাব লাগে। এইটো আমি অনুৰোধ কৰোঁ। যদি এনেকুৱা এনকাউণ্টাৰ কৰি থাকে তেতিয়াহ'লে ভাল নহ'ব বুলি আমি ভাবোঁ। আৰু এইখিনিয়ে আমাৰ ক'বলৈ। এইটোতো বৰ দুখ লগা কথা, যিহেতু এতিয়া বাপেকে এনকাউণ্টাৰ হৈ গ'ল। যিহেতু মেট্ৰিক দিব তেখেতৰ ল'ৰাই, ইয়াৰ অলপমান চৰকাৰে চাব লাগে আৰু যিকোনো প্ৰচাৰেৰে চাব লাগে। এইটো আমি অনুৰোধ কৰোঁ। এইটোতো ভাবিব লগা কথা হৈ গৈছে। মানে যি দেখা পাই আছোঁ, যেনেকৈ কোকৰাঝাৰতো হৈ গ'ল এনকাউণ্টাৰ, এনেকুৱা এনকাউণ্টাৰৰ মানে চৰকাৰে এনেকুৱা হৈ গৈছে যে চৰকাৰ কোনো কাম কৰিব পৰা নাই, খালি এনকাউণ্টাৰহে কাম কৰি আছে অসম চৰকাৰে। আৰু ইণ্ডিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত মানে আমাৰ অসমতে শ্ৰেষ্ঠ আমি এতিয়া দেখা পাওঁ। এনকাউণ্টাৰটো অসমতে শ্ৰেষ্ঠ হৈ আছে আৰু ভাৰতবৰ্ষৰ ভিতৰত। এইটো আৰু এতিয়া বিজেপিৰ দিনত বেছি চলি আছে বুলি আমি ভাবোঁ। আৰু फै बयबो बाहागो लाफै। गोजोन आरो खौसेथिनि थाखाय क'क्राझाराव खुंफुंजागोन गेदेरथार बिराद बाथौ आर'ज आरो खेराइ। फैगौ मार्च दाननि 3, 4 आरो 5 खालार सानथामनि हाबाफारिजों 100 दौरि आरो रोजासे आर'ज गाबग्राफोरखौ लानानै क'क्राझाराव खुंफुंजागोन गेदेरथार बिराद बाथौ आर'ज आरो खेराइ। गोजोन आरो खौसेथिनि थाखाय क'क्राझार ओनसोलनि बाथौ सिबियारि सानसुमैफोरनि बानजायनायाव बे गेदेरथार हाबाफारिया खुंफुंजागोन। क'क्राझार सहरनि साखाथि बड'फा नोगोरनि ग्रीन फिल्डआव बे समायना हाबाफारिया खुंजागोन। गासै राजखान्थिगिरि, समाजखान्थिगिरि, थुनलाइगिरि, सोलोंथाइगिरि, गेलेगिरि, हारिमुगिरिफोराबो बे हाबाफारियाव बाहागो लाफैनो हागोन।